हेलो फ्रेंड वेलकम बैक टू माय यूट्यूब चैनल रूपही आसाम। আজি আপোনালোকক আমি দেখুৱাম যে অতি আৱেগত যে বিবেক কথগ্ৰস্ত হয় তাৰে এটা ভিডিঅ' আপোনালোকৰ লগত আমি দাঙি ধৰিম। আপোনালোকে চাই থাকক। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাক পালি বিধান মাৰি দিম মই হয় নেকি মই বেছি যাওঁ ৰ যাচো যা ক'ত পাম তাক লৈ আহ খালি মই বেছি যাওঁ ৰ যা লৈ আহ বাবু ক'ত যা লিপলি পাথৰ বেলা আপুনি ক'লে নেকি বুজলাই হয় নেকি তিনদিন হল একবাৰ লিপলি মৰিবা আজি টেনচন হয় নেকি যোৱা বেছি যাওঁ যাওঁ বেছি ৰাতি খাওঁ নেকি এইকেইটা খাওঁ কুইণ্টেল ফুল তই বোলে কোর্ট ম্যারেজ করিস प्रतिটো সমস্যাৰ সমাধান আছে, প্ৰতিটো ক্ৰিয়াৰে প্ৰতিক্ৰিয়া আছে, প্ৰতিটো প্ৰব্লেম সলভ কৰিব পৰা যায় এটা সুন্দৰ চিন্তাধাৰা সমাজ ব্যৱস্থা নতুবা দেশৰ আইন প্ৰশাসনৰ দ্বাৰা। লিপলিপে কোনো ধৰণৰ আইনী ব্যৱস্থা নোলোৱাকৈ তেওঁ কি কৰিলে নিজৰ যিটো বিবেকক প্ৰাধান্য দি কি কৰিলে পথভ্ৰষ্ট হৈ নিজৰ জোৱাইকক হত্যা কৰিলে, যাৰ ফলত আজি জোৱাইক হত্যাৰ বলি হ'ল, লিপলিপো জেললৈ যাবলগীয়া হ'ল আৰু জীয়েকজনীও কি হ'ল অকালতে বিধৱা হ'ল। গতিকে ৰাইজ খঙত থাকিলে কোনো ধৰণৰ সিদ্ধান্ত নল'ব আৰু আৱেগত থাকিলে কাকো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।